নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ ৩৫ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটো ৫টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নৰ বাবদ আগৰদৰে ৫ ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দিবলৈ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহ'লে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। ১৯৫৫ চনত ষ্টেট বেংক অফ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। এই ৰাষ্ট্ৰীয়কৰণ কৰাৰ আগতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ অন্য এটা নাম আছিল। এই নামটো কি? সময় শেষ হৈছে। উত্তৰটো হৈছে দ্য ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। ১৯৫৫ চনৰ ১ জুলাই তাৰিখে দ্য ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ ঠাইত দ্য ষ্টেট বেংক অফ ইণ্ডিয়া নাম দিয়া হয়। এতিয়া দ্বিতীয় প্ৰশ্নটো আগবঢ়াইছো। চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতবৰ্ষলৈ আহি তেওঁ ভাৰতৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল। এতিয়া প্ৰশ্ন হ'ল এই গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে হিউৱেন চাঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম CU কি? এতিয়া তৃতীয় প্ৰশ্নটো আগবঢ়াইছো। ভাৰতবৰ্ষৰ এজন সম্ৰাটক নেপোলিয়ন আখ্যা দিয়া হয়। এতিয়া প্ৰশ্ন হ'ল এই সম্ৰাটজনৰ নাম কি? উত্তৰটো হৈছে সম্ৰাট সমুদ্ৰগুপ্ত। এতিয়া চতুৰ্থ প্ৰশ্নটো আগবঢ়াইছো। বছৰৰ কোনটো দিন আটাইতকৈ দীঘল দিন? ইয়াৰ উত্তৰটো নিশ্চয় সকলোৱে পাইছে চাগে। উত্তৰটো হৈছে ২১ জুন তাৰিখ। ২১ জুন তাৰিখটোৱে হৈছে বছৰৰ আটাইতকৈ দীঘল দিন। এতিয়া পঞ্চম প্ৰশ্নটো আগবঢ়াইছো। বৰ্তমান বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফিটোৰ নাম হৈছে ফিফা ৱৰ্ল্ড কাপ ট্ৰফি। এই ফিফা ৱৰ্ল্ড কাপ ট্ৰফিটোৰ আগতে অন্য এটা নাম আছিল। এই নামটো কি? উত্তৰটো হৈছে জুলেছ ৰিমেট ট্ৰফি। ১৯৭৪ চনৰ পৰা এই জুলেছ ৰিমেট ট্ৰফিৰ ঠাইত ফিফা ৱৰ্ল্ড কাপ ট্ৰফি হিচাপে জনা যায়। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। শেষত এটি সাঁথৰ আৰু দুফাকি ফকৰা যোজনা আগবঢ়াম। প্ৰথমে সাঁথৰটো কৈ ল'ব বিচাৰিছোঁ। বিনা ভোটে ৰজা হওঁ এদিনৰ বাবে, পাত্ৰমন্ত্ৰী হবে থাকে কূট কৌশলতে, সকলোটি মৰি যায় যুদ্ধ বিগ্ৰহতে, তথাপিতো শৰীৰত আঘাত নঘটে। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। উত্তৰটো হৈছে ভাওনা। ভাওনাত বিনা ভোটে ৰজা হয় আৰু পাত্ৰমন্ত্ৰী সকলো থাকে, সকলোৱে যুদ্ধ বিগ্ৰহ কৰে কিন্তু শৰীৰত আঘাত নঘটে। আপোনালোকে আনকৈ সাঁথৰটো সুধি চাওকচোন তেওঁলোকে কিবা উত্তৰ দিয়ে। শেষত দুফাকি ফকৰা যোজনা আগবঢ়াইছোঁ। প্ৰথম ভাগি হৈছে কাঁহৰ খাৰুৱে হোৱাই কি নোহোৱাই, হাত দাঙি দাঙি চায়, গাৰ সাজোনে হোৱাই কি নোহোৱাই, পিছলৈ উভতি চায়। এনে কিছু মানুহ আছে যিসকলে সাজি কাচি চাই নিজকে ভাল লাগিছে বুলি চায়। গতিকে দ্বিতীয় ভাগি আগবঢ়াইছোঁ। কত কষ্টত বয় তাত শিপিনীয়ে লতা ফুল বাচি, কত কষ্টেৰে মৈ নাঙলে কৃষকে কৰে খেতি। এতিয়া কৃষি কাৰ্যৰ দিন চমু চাপিছে। গতিকেলৈ কৃষকসকলে নাঙল মৈ কোৰ লৈ সাজু হ'ব হ'ল আৰু শিপিনীসকলেতো কষ্ট কৰেই, লতা ফুল বাচি তেওঁলোকে তাঁত বয়। গতিকেলৈ আজিৰ অনুষ্ঠানটো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যিসকল বন্ধু নতুনকৈ আহিছে চেনেলটোলৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰক, তেওঁলোকে সাঁথৰ জানক, ফকৰা যোজনা জানক। আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ।